নমস্কাৰ তোমালোকক দি ভিলেজ স্কুলমাষ্টাৰ পাঠটো অসমীয়াত পঢ়াবলৈ চেষ্টা কৰিম মন দি শুনিবা Beside yon straggling fence that skirts the way with blossomed firs unprofitably gay, there in his noisy mansion, skilled to rule, the village master taught his little school. Beside yon straggling fence, riniki dekha durottot, এসে ৰাস্তাৰ কাষৰ ভগ্ন জেউৰাখনৰ কাষত মানে ৰাস্তাৰ কাষত পৰি থকা হিচৰিত হৈ থকা জেউৰাৰ কাষত এসে যত কি হৈ আছিল কোনো উপকাৰ নোহোৱাকৈ কোনো লাভালাভ নোহোৱাকৈ বনৰীয়া ফুলবোৰ ফুলি আছিল দেয়াৰ ইন হিজ নইজি মেনচন স্কিল টু ৰোল তাতে সেই বিহাল আট্টালিকাটোত তেওঁ কি কৰিছিল মানে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাইছিল দ্য ভিলেজ মাষ্টাৰ টট হিজ লিটল স্কুল গাঁৱৰ শিক্ষকজনে তাৰ সেই সৰু স্কুলখন চলাইছিল তাতে এই ডাঙৰ আট্টালিকাটোৰ ভিতৰতে গাঁৱৰ শিক্ষকজনে তেওঁৰ সৰু বিদ্যালয়খন চলাইছিল এ মেন সিভাৰ হি ৱাজ মানুহজন বৰ কঠোৰ আছিল এণ্ড ষ্টাৰ্ণ টু ভিউ আৰু তেওঁক দেখিলেই তেওঁ যে উগ্ৰ বা কঠোৰ সেইটো জানিব পৰা গৈছিল আই নিউ হিম ৱেল এণ্ড এভৰি ট্ৰেণ্ট নিউ মই তেওঁক ভালদৰে চিনি পাইছিলোঁ আৰু যিসকল ল'ৰা ছোৱালীয়ে মানে ভগুৰা পলৰীয়া ল'ৰা ছোৱালী আছিল তেওঁলোকেও তেওঁক ভালদৰে চিনি পাইছিল ৱেল হেড দ্য বৰ্ডিং টেম্পলাৰ্ছ লাৰ্ণড টু ট্ৰেছ দ্য ডেইজ ডিজাষ্টাৰ ইন হিজ মৰ্ণিং ফেচ আৰু সেই ভয়টো খাই থকা ল'ৰা ছোৱালীবিলাকে যিবিলাক ল'ৰা ছোৱালীয়ে স্কুল এৰি পলাই গৈছিল বা পলাবলগীয়া হৈছিল ভয় খাইছিল তেওঁলোকে তেওঁৰ পুৱাৰ মুখখন দেখিয়েই দিনটোৰ মানে ঘটনাৱলীৰ বিষয়ে জানিব পাৰিছিল মানে তেওঁৰ মুখখন ৰাতিপুৱাৰ মুখখন দেখি কি ঘটিব সেয়া ট্ৰেছ কৰি চাইছিল তো ফুল ৱেল দে লাভড ইট উইথ counterfeited glee at all his jokes for many a joke had he আৰু তেওঁলোকে শিক্ষকজনে তেওঁৰ পাঠদানৰ কালাংশৰ ভিতৰত ধেমালি কৰিছিল আৰু সেই গোটেই ধেমালিবিলাকৰ তেওঁৰ মুঠতে এটাই ধেমালি কৰিছিল আৰু তেওঁলোকে সেই ধেমালিতে কি কৰিছিল মিছা আনন্দেৰে তেওঁলোকে শিক্ষকৰ সন্মুখত হাঁহিছিল Full well the busy whisper circling round conveyed the dismal tidings when he frowned. তেওঁলোকে কি কৰিছিল কথা পতাত ফুসফুসাই কথা পতাত ব্যস্ত হৈ আছিল চাৰিওফালে ঘূৰি ফুসফুসাই কথা পতাত ব্যস্ত হৈ আছিল আৰু যেতিয়া শিক্ষকজনে তেওঁলোকক চকু পকাই ধৰিছিল বা তেওঁলোকক গালি পাৰিছিল বা তেওঁলোকক কাৰাকৈ ধৰিছিল তেতিয়া তেওঁলোকে মিছা বাতৰি প্ৰদান কৰিছিল Yet he was kind or if severe in aught. তেওঁ যদিও মানে কিবা কাৰণে কঠোৰ আছিল তথাপিও তেওঁ বৰ দয়ালু আছিল The love he bore to learning was in fault. নে তেওঁ বেয়া পোৱা কামটো হৈছিল The love he bore মানে বেয়া পোৱা কামটোৱে আছিলে মিছা শিক্ষা গ্ৰহণ কৰাটো The village all declared how much he knew. গাঁৱৰ সকলোৱে কৈছিল তেওঁ কিমান কথা জানিছিল I was certain he could write and cipher too আৰু মই নিশ্চিত আছিলোঁ যে তেওঁ লিখিবও পাৰে চিফাৰ মিন্স পাটিগণিত কৰিবও জানে Lengths he could measure terms and tides precise তেওঁ মাটি জুখিব পাৰে আৰু সমসাময়িক ঘটনাৱলীৰ বিষয়েও জানে সমসাময়িক ঘটনাবিলাক আৰু ভৱিষ্যতে কি হ'ব সেয়া তেওঁ প্ৰিডিক্ট কৰিব পাৰে বা আশা কৰিব পাৰে কল্পনা কৰিব পাৰে and even the story ran that he could gauge কি ঘটনা চলি আছে সেয়াও তেওঁ অনুমানতে ক'ব পাৰে in arguing to the person owned his skill for even though vanquished he could argue still বিভিন্ন মানুহৰ সৈতে যুক্তি বিবাদ কৰি তেওঁ কি কৰিছে নিজৰ কলা আহৰণ কৰিছে কৌশল আহৰণ কৰিছে for even though vanquished যদিও তেওঁক পৰাস্ত কৰা হয়
যদিও তেওঁক পৰাস্ত কৰিব পৰা হয় হি কুড আৰ্গ ষ্টিল তথাপিও তেওঁ যুক্তি আগবঢ়াব পাৰে while words learned length ranged around and the rustics confused by the thundering sound যেতিয়া শব্দই নে কি হৈছে বিপাঙত পেলাই learned length ranged around চাৰিওফালে যেতিয়া শব্দবিলাকে কি হয় নে বিপাঙত পেলাই গাঁৱলীয়াসকলক বিপাঙত পেলাই গাঁৱলীয়া অবুজ মানুহক বিপাঙত পেলাই ঢেৰেকনিৰ শব্দই যেতিয়া মানুহক বিবুদ্ধিত পেলাই তেতিয়া তেওঁ তাৰ সমাধান উলিয়াব পাৰে এমাজ দে গেষ্ট এণ্ড ষ্টিল দ্য ৱণ্ডাৰ গ্ৰিউ তেওঁলোকে আচৰিত ধৰণেৰে তেওঁৰ ফালে চাই আচৰিত হৈ তেওঁৰ ফালে চাই এণ্ড ষ্টিল দি ৱণ্ডাৰ গ্ৰিউ আৰু এতিয়াও তেওঁলোকৰ মাজত আশ্চৰ্যৰ বৃদ্ধি পাইছে মানে আচৰিত হৈছে তেওঁলোক that one small head could carry all he knew এটা সৰু মগজুৱে তেওঁ জনা সকলোবিলাক কথা কঢ়িয়াই লৈ ফুৰিব পাৰে কবিতাটো লিখিছিল অলিভাৰ গল্ডস্মিথ থ্যাংক ইউ